নমস্কাৰ, হাই এভৰিৱান, মই কৃতিনে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই স্কুলৰ পৰা অলপ টেঙামৰা আনিছিলোঁ। দেখিছেই নহয় এয়া টেঙামৰা। এই টেঙামৰাখিনি মই ভালদৰে ধুই ল'লোঁ প্ৰথমে, আৰু সেইখিনি চাফা কৰি ল'লোঁ। দুইটাৰে ধুনীয়াকৈ ধুই লৈছোঁ। ধুই লৈ পেলাই আমি ইয়াৰ পৰা কি কৰোঁ চাই যাব দেই। আজি মই টেঙামৰাৰ জাল বনাম। এই দেখিছেনে টেঙামৰাখিনি? মোৰ টেঙামৰা যথেষ্ট আছিলে, সেয়েহে মই এটা কেৰাহীত দিলোঁ। কেৰাহীত গোটেই টেঙামৰাখিনি দি দিলোঁ। দিয়াৰ পিছতে অকণমান পানী দিছোঁ চিপচিপিয়াকৈ, যাতে টেঙামৰাখিনি জাষ্ট ডুব যায়। দেখিছেনে? অকণমান পানী দিছোঁ। এতিয়া আমি এই গেছটো অন কৰি দিম, আৰু মই যেতিয়া গেছটো অন কৰাই নাছিলোঁ। এতিয়া গেছটো অন কৰি দিলোঁ, আৰু টেঙামৰাখিনি মই অলপ উতলিবলৈ দিম। উতলাৰ লগে লগে টেঙামৰাখিনি কি হয় চাবচোন। দেখিছেনে? টেঙামৰাখিনি উতল আহিবলৈ ধৰিলে, আৰু মই যে কৈছিলোঁ ধীৰ আছিলে, সেইকাৰণে মই এটা চচতো দিছিলোঁ। মোৰ নাপিলেই কেৰাহীত, সেইকাৰণে। দেখিছেনে এয়া? এই টেঙামৰাবিলাকৰ গুটিবিলাকৰ পৰা যিটো ৰসাল অংশ আছিলে সেইখিনি এৰাবলৈ ধৰিছে। দেখিছেনে কেনেকৈ উবাল আহিছে? এতিয়া কেৰাহীত দিয়াখিনিৰ মনটো তেনেকুৱাই হৈছে, ধুনীয়াকৈ এৰাই গৈছে। আৰু অকণমান সময় লাগিব বাৰু, আপোনালোকে অকণ সময় ৰখিব যাতে ভালদৰে এৰাই যায়। লাহে লাহে এতিয়া এৰাবলৈ আৰম্ভ কৰিছে। আৰু মোৰ যোনটো চচত আছিলে তাৰ টেঙামৰাখিনি ভালদৰে এৰাই গৈছে, মানে গুটিৰ পৰা যোনটো মঙহাল অংশ সেইখিনি। আৰু ৰংটো দেখিছে কিমান ধুনীয়া। কি টেঙামৰাৰ মেইন স্পেচিয়েলিটি হ'ল এই ৰঙা ৰংটোৱেই। মোৰ কিন্তু খুব ভাল লাগে ৰংটো, কি ধুনীয়া ৰঙা হৈছে। মই এতিয়া টেঙামৰাটো অফেই কৰি দিলোঁ, কিয়নো দেখিছেনে এই গুটিবিলাকৰ পৰা যে বগা বগা ওলাই গৈছে, তাৰ গুটিটো ওলাই গৈছে, মানে কি তাৰ কোমল অংশটো তাৰ পৰা এৰাই গৈছে। এতিয়া মই লাহে লাহে অকণ লৰাই দিছোঁ যাতে তাত থকা বাকীখিনিও এৰাই যায়। আৰু তাৰ থিকনেছটো দেখিছে কিমান ধুনীয়া ডাঠ হৈছে। এতিয়া মোৰ কেৰাহীত থকাখিনিও ঠিক তেনেকুৱাই হৈছে, আৰু ইয়াতো তেনেকুৱাই ঠিক ধুনীয়া ৰঙা এটা আহিছে। এইটো মই কেৰাহীত থকাখিনি লাহেকৈ অফ কৰি দিম এতিয়া। দেখিছেনে? আৰু মই তাৰপিছতে এখন চাকনি বা অকণমান তাতকৈ ডাঙৰ কিবা এখন লৈছিলোঁ, কিন্তু এইখনেৰে সঁচা কথা ক'বলৈ গ'লে বহুত সময় লাগিব। সেয়েহে মই এখন আমাৰ যোনখন যে পিঠাগুড়ি চলা চালনী সেইখনত ল'লোঁ, যাতে সোনকালে হয়। আৰু মোৰ যিহেতু টেঙামৰা যথেষ্টখিনি আছিলে, তাৰ ৰস বহুত ওলাইছিলে। দেখিছেনে? মোৰ ৰখিবলৈ মনেই নগ'লে, ধুমাধুম কৰিলোঁ। গৰমে গৰমে কৰিছোঁ, আৰু গৰমে গৰমে কৰি লগতে কৰি ভালো লাগে নহয় জানো? দেখিছেনে? মই গৰমে গৰমে হেতাখনেৰে লৰাইছোঁ, হাতেৰে চুবই নোৱাৰি, পূৰা গৰম হৈ আছিলে। আপোনালোকে অকণমান সময় টেঙামৰাখিনি যেতিয়া খুব থিৰ হৈ থাকে নহয়, সেইকাৰণে ডাঠো হৈ যাব পাৰে। দেখিছে মোৰ টেঙামৰা সৰু চৰিয়াৰ যে এচৰিয়াই ওলাইছে প্ৰায়, আৰু ভালকৈ অলপ থাকিও গ'ল। এই যে দেখিছে গুটিখিনি, এইখিনি আপোনালোকে আচাৰো বনাব পাৰে, আৰু নতুবা আপোনালোকে বেলেগ ধৰণেও খাব পাৰে। মই বাৰু পিছত কেতিয়াবা দেখাম দেই। এই দেখিছে মোৰ এইখিনি যে মই মাজতে আপোনাক ক'বলৈ পাহৰিলোঁ, এটা কাপ দেখিছিলেনে? সেই কাপটোৰ মতে মই জুখিবৰ কাৰণে লৈছিলোঁ, আচলতে সেইটো ভালকৈ ভিডিঅ' কৰা নহ'লেই। এতিয়া আকৌ এটা কেৰাহীত সেই টেঙামৰাখিনি দি দিলোঁ। প্ৰথমতে গেছটো অকণ কমাই দিলোঁ, আৰু তাৰ পৰা এনেকৈ ফেন ওলায়। এই ফেনখিনি আমি ৰাখিব নালাগে, তেতিয়া কি তাত চামনি বহে, সেইটো ভাল নালাগে দেখিবলৈ। এতিয়া অকণমান গৰম হোৱা দেখি মই চেনি ল'লোঁ, আৰু মোৰ টেঙামৰা যেতিয়া এনেকুৱা কফি কাপ এটাৰ চকা হৈছিলে, সেইকাৰণে মই চেনি তাৰ আধা অংশ লৈছোঁ, মানে 3 কাপ লৈছোঁ। আৰু মই প্ৰথমতে 3 কাপ চেনি দি দিয়া নাই, কিয়নো মিঠাটো কিমান ধৰিবই নোৱাৰিম নহয়, সেইকাৰণে 2 কাপ তাৰপিছত 1 কাপ দিছোঁ। আৰু দেখিছেনে উতলি হোৱাৰ পিছতে মই মাজে মাজে এনেকৈ চেক কৰিছোঁ। দেখিছেনে এই টাৰ্চেল টাইপৰ যে হয়, টাৰ তেতিয়াই আপুনি গম পাব যে কি টেঙামৰাখিনি হৈ গৈছে। আৰু হোৱাৰ পিছতে মই লাহেকৈ এনেকুৱা গ্লাছৰ এটা পাত্ৰত মই থৈ দিলোঁ, আৰু অকণমান সময়ৰ পিছতে টেঙামৰাবিলাক গোট মাৰিবলৈ ধৰিলে। এইটো বাৰু মই ফ্ৰিজত থোৱাৰ পৰা ওলাই